নমস্কাৰ বন্ধু বান্ধৱীসকল, বসুন্ধৰা পোৰ্টেলত পট্টাদাৰৰ মোবাইল নম্বৰ কেনেকৈ আপডেট কৰিব লাগে আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে মোবাইল নম্বৰ আপডেট কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ মনোযোগ সহকাৰে চাই থাকিব। প্ৰথমে আপুনি এইটো ৱেবছাইটত আহি যাব। মই ভিডিঅ'ৰ ডেসক্ৰিপচনত এইটো ৱেবছাইটৰ লিংক মই দি দিছো। আপোনালোকে তাৰে পৰা ক্লিক কৰি এইটো ৱেবছাইটত আহি যাব। আহাৰ পিছত আপুনি ইয়াতে আপোনাৰ অসমীয়া ভাষাটো সিলেক্ট কৰি ল'ব। ভাষাটো সিলেক্ট কৰাৰ পিছত ইয়াতে ওপৰত কেইটামান অপচন দেখা পাব। সেৱাসমূহ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেধৰণে পেজটো আহি যাব। ইয়াতে স্ক্ৰল ডাউন কৰি আনিব। স্ক্ৰল ডাউন কৰি আনাৰ পিছত একেবাৰে শেষত এটা অপচন দেখা পাব, পট্টাদাৰৰ মোবাইল নম্বৰ অদ্যবধীকৰণ। এইটো অপচন হল মানে আপুনি আপোনাৰ মোবাইল নম্বৰটো বসুন্ধৰা পোৰ্টেলত আপডেট কৰিব পাৰিব। তো এইটো অপচনত আপুনি মাউসটো ক্লিক কৰিব। ক্লিক কৰি আবেদন কৰক অপচনত ক্লিক কৰি আপুনি অনলাইন আবেদন কৰি আপোনাৰ মোবাইল নম্বৰটো আপডেট কৰিব লাগিব। তো অনলাইনত আপোনাৰ মোবাইল নম্বৰ আপডেট কৰাৰ আগতে আপুনি এটা কথা জানিব লাগিব, আপোনাৰ ডকুমেন্টছৰ প্ৰয়োজন হ'ব। ইয়াতে কেইটামান ডকুমেন্টছৰ নাম দি দিছে, পাছপোৰ্ট, ড্ৰাইভিং লাইসেন্স, পেন কাৰ্ড, এমজি এনৰেগা, জব কাৰ্ড। এইকেইটাৰ ভিতৰত যিকোনো এটা ডকুমেন্টছ হলেই হৈ যাব। আৰু এটা কথা কি, আপোনাৰ ভোটাৰ আইডি কাৰ্ড হলেও হৈ যাব। ইয়াতে কিন্তু লিষ্টত ভোটাৰ আইডি কাৰ্ডৰ নামটো দিয়া নাই। তথাপিও ভোটাৰ আইডি কাৰ্ড আপলোড কৰি আপুনি সাবমিট দিব পাৰিব। শেষত ভোটাৰ আইডি কাৰ্ডৰ অপচনটো আহি যাব, আপোনালোকে নিশ্চয় দেখা পাব। আপোনালোকে কেৱল ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। তো এতিয়া আবেদন কৰক অপচনত মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে মোবাইল নম্বৰ এন্টাৰ কৰিবলৈ দিছে। এনেকৈ মোবাইল নম্বৰটো এন্টাৰ কৰাৰ পিছত সেন্ড ওটিপি অপচনত ক্লিক কৰিব। সেন্ড ওটিপি অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত ওটিপি যাব। ইয়াতে ওটিপি নাম্বাৰ কেইটা এন্টাৰ কৰিব লাগিব শুদ্ধভাৱে। ওটিপিটো ইয়াতে শুদ্ধভাৱে এন্টাৰ কৰিব। এন্টাৰ কৰাৰ পিছত ইয়াতে ভেৰিফাই যিটো অপচন দেখা পাইছে, এই ভেৰিফাই অপচনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে অনলাইন ফৰ্মটো ওপেন হ'ব। ইয়াতে প্ৰথমে আপোনাৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। কোনটো ডিস্ট্ৰিক্টত আপোনাৰ মাটি বাৰী আছে আপুনি সিলেক্ট কৰিব লাগিব। তাৰ পিছত ইয়াতে আপোনাৰ সাৰ্কেলটো সিলেক্ট কৰিব লাগিব। সাৰ্কেল সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ নিজৰ গাঁৱৰ নামটো সিলেক্ট কৰিব লাগিব। এনেকৈ নিজৰ গাঁৱৰ নামটো সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা আপোনাৰ নিজৰ দাগ নাম্বাৰটো সিলেক্ট কৰি ল'ব। দাগ নাম্বাৰটো সিলেক্ট কৰাৰ পিছত ইয়াতে নেক্সট অপচনত ক্লিক কৰিব। আৰু যেতিয়া আপুনি দাগ নাম্বাৰটো সিলেক্ট কৰিব, আপোনাৰ এইটো দাগত কিমান বিঘা মাটি আছে, কিমানখিনি মাটি আছে, সকলোখিনি ডিটেইলছ ইয়াতে শো কৰিব। নেক্সট অপচনত ক্লিক কৰাৰ পিছত এনেধৰণে আৰু এটা অপচন আহিব। ইয়াতে পাট্টাদাৰৰ নামটো সিলেকশন কৰিব। সিলেকশন কৰাৰ পিছত ইয়াতে পাট্টাদাৰৰ নামটো ইংৰাজীত শুদ্ধভাৱে এন্টাৰ কৰিব। ইংৰাজীত নামটো শুদ্ধভাৱে এন্টাৰ কৰাৰ পিছত ইয়াতে অটোমেটিকলি অসমীয়াত নামটো আহি যাব। তাৰ পিছত ইয়াতে অভিভাৱকৰ নামটো লিখি দিব। অভিভাৱকৰ নামটো ইংৰাজীত শুদ্ধভাৱে লিখাৰ পিছত ইয়াতে সম্পৰ্কটো সিলেকশন কৰিব। যদি আপোনাৰ পিতৃ হয় পিতৃ সিলেক্ট কৰিব, আৰু যদি কিবা কিবি হয় ইয়াৰে পৰা আপুনি সিলেকশন কৰি ল'ব। তাৰ পিছত ইয়াতে লিংগ সিলেকশন কৰিবলৈ দিছে, মানে জেন্ডাৰটো সিলেকশন কৰিবলৈ দিছে। যদি পুৰুষ হয় তেনেহলে পুৰুষ সিলেক্ট কৰিব, আৰু মহিলা হলে মহিলা সিলেক্ট কৰিব। তাৰ পিছত ইয়াতে ডেট অফ বাৰ্থটো এন্টাৰ কৰিবলৈ দিছে শুদ্ধভাৱে। এনেকৈ ডেট অফ বাৰ্থটো মানে জন্মৰ তাৰিখটো এন্টাৰ কৰিব। তাৰ পিছত ইয়াতে ঠিকনাৰ ঠাইত ইয়াতে আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো ইয়াতে এন্টাৰ কৰিব ইংৰাজী। সম্পূৰ্ণ এড্ৰেছটো ফিল আপ কৰাৰ পিছত আপুনি তলত নতুন মোবাইল নম্বৰ এটা এন্টাৰ কৰি দিব। মানে ইয়াতে আপুনি যিটো মোবাইল নম্বৰ দিব বিচাৰিছে বা আপডেট কৰিব বিচাৰিছে সেইটো মোবাইল নম্বৰ ইয়াতে এন্টাৰ কৰিব। তাৰ পিছত ইয়াতে নেক্সট অপচনত ক্লিক কৰিব। নেক্সট অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ সেইটো মোবাইল নম্বৰত ওটিপি সেন্ড হৈ যাব। ওটিপিটো ইয়াতে শুদ্ধভাৱে এন্টাৰ কৰিব। তাৰ পিছত সত্যাপন কৰক ইয়াতে ক্লিক কৰিব। ইয়াতে সাকসেস দেখুৱাইছে, ওটিপি ভেৰিফাইড সাকসেসফুলি। তাৰ পিছত ইয়াতে নতুন এটা স্টেপ আহি গৈছে। ইয়াতে আপুনি ডকুমেন্টস আপলোড কৰিব লাগিব। ইয়াতে আপোনাৰ 4টা অপচন দিছে, পেন কাৰ্ড, পাছপোৰ্ট, ভোটাৰ পৰিচয় পত্ৰ, এমজি এনৰেগা, জব কাৰ্ড। ইয়াৰ পৰা যিকোনো এটা ডকুমেন্টস আপুনি আপলোড দিলেই হৈ যাব। মই ভোটাৰ পৰিচয় পত্ৰ আপলোড কৰি দিম। সোর্স ফাইলত ক্লিক কৰিব। তো এনেধৰণে আপুনি সোর্স ফাইলত ক্লিক কৰি আপোনাৰ ডকুমেন্টস সিলেকশন কৰিব। তাৰ পিছত নেক্সট অপচনত ক্লিক কৰিব। চাওক নেক্সট অপচনত ক্লিক কৰাৰ পিছত ইয়াতে সম্পূৰ্ণ সবিশেষ ইয়াতে শো কৰিছে। জিলাৰ নাম, এলেকাৰ নাম, গাঁৱৰ নাম, দাগ নম্বৰ, মুঠ এলেকা, সকলোখিনি তথ্য ইয়াতে শো কৰিছে। আবেদনকাৰীৰ বিৱৰণ ইয়াতে শো কৰিছে। সংশোধনৰ বিৱৰণ ইয়াতে শো কৰিছে।
এইখিনি আহাৰ পিছত ইয়াতে তলত এটা চুক্তি দিয়া আছে, চুক্তি স্বীকাৰ আৰু দাখিল। মই ইয়াৰ দ্বাৰা ঘোষণা কৰো যে মই সকলো চৰ্তাৱলী আৰু নিয়মাৱলী পঢ়িছো আৰু মই এই প্ৰপত্ৰত প্ৰদান কৰা সকলো বিৱৰণ শুদ্ধ। ইয়াতে এটা সৰু বাকচৰ নিচিনা দিয়া আছে, ইয়াতে ক্লিক কৰি ৰাইট চিন কৰি তাৰপিছত ফিনিশ অপশ্যনত ক্লিক কৰিব। ফিনিশ অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেধৰণে এটা একনলেজমেন্ট আহি যাব। এই একনলেজমেন্টটো আপুনি প্ৰিন্ট আউট কৰি ৰাখি দিব লাগিব। তো এনেধৰণে একনলেজমেন্টটো প্ৰিন্ট আউট কৰি ল'ব। গতিকে মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিলো যে বসুন্ধৰা পৰ্টেলত আপোনাৰ মোবাইল নাম্বাৰ কেনেকৈ আপডেট কৰিব লাগে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে তেনেহলে ভিডিঅ'টো অৱশ্যই এটা লাইক কৰিব আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব।